সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তুপানী ফুকন ডাঙৰীয়াক সংবাদমেল চলি থকাৰ মুহূৰ্তত কেনেদৰে অসাংবিধানিক আৰু অগণতান্ত্ৰিকভাৱে তেখেতক ঠেলিয়াই হেঁচিয়াই গতিয়াই লৈ যোৱা হৈছে, এই বিষয়টো সঁচাকৈ ধিক্কাৰ গৰিহণাৰ যোগ্য বিষয়। আৰু আমি এই বিষয়টোত চৰকাৰ প্ৰশাসনক গৰিহণা জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে চাওক, বৰ্তমান সময়ত ৰন্তুপানী ফুকন ডাঙৰীয়াই সেই সময়ত আমি যিমান দূৰ জ্ঞাত যে এই যিটো বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ দৰে কিছুমান কথা বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, লাচিতৰ দেশতে লাচিত সেনা নামৰ সংগঠন বা বীৰ লাচিত সেনাক বন্ধ কৰি দিয়াৰ যি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই বিষয়টো তেখেতে স্পষ্ট ৰূপত তাৰ প্ৰত্যুত্তৰ খুব সাহসেৰে প্ৰত্যুত্তৰ দিবৰ কাৰণে সংবাদমেল সম্বোধন কৰিছিল। আৰু বৰ্তমান সময়ত কম্পমান এই বিজেপি চৰকাৰৰ একাংশ বিষয়ববী অথবা মুখ্যমন্ত্ৰীজনে তেখেতক যেনেদৰে ঠেলিয়াই হেঁচিয়াই গতিয়াই অগণতান্ত্ৰিক আৰু অসাংবিধানিকভাৱে তেখেতক লৈ যোৱা হ'ল, তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল নাইবা তেখেতক আটক কৰা হ'ল, এই বিষয়বিলাক কিন্তু ধিক্কাৰজনক আৰু গৰিহণাযোগ্য কথা। আমি চৰকাৰখনক সঁচাকৈ এই বিষয়টোৰ কাৰণে গৰিহণা জনাইছোঁ। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ বিষয় চলি আছে। আপোনালোকে সকলোৱে জানে যে 15-20 লাখ টকাৰ দাবী কৰাৰ কথা ওলাইছে, অপহৰণ কৰ্মকাণ্ডৰ লগত কিবা জড়িত থকাৰ কথা ওলাইছে। এতিয়া কথাটো হ'ল, বীৰ লাচিত সেনাক বদনাম কৰিবৰ কাৰণে একাংশ লোকে শাসকীয় পক্ষৰ চিধাচিধি কথা, শাসকীয় পক্ষৰ কিছুমান লোকে বাৰে বাৰে চেষ্টা আগৰ পৰা কৰি আহিছে, ইতিহাস সাক্ষী আছে। আৰু বৰ্তমান সময়ত যিকেইজন ল'ৰা গ্ৰেপ্তাৰ হৈছে সেই গোটেইকেইজন বিজেপি আৰু RSSৰ মানুহ বুলি ইতিমধ্যে প্ৰমাণ হৈছে। আৰু তাৰ লগে লগে তাত বীৰ লাচিত সেনাৰ ল'ৰা মাত্ৰ এজনেই আছিল, যিজনক নেকি আজিৰ পৰা কিছুদিনৰ আগতে অব্যাহতি দিয়া হৈছিল বা সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল কিছুমান এনেকুৱা ধৰণৰ কৰ্মকাণ্ডত লিপ্ত থকাৰ কাৰণে। এতিয়া কথাটো হ'ল, যিকেইজন বিজেপি বা RSSৰ লগত জড়িত থকা ব্যক্তি সেইকেইজন বীৰ লাচিত সেনাৰ মানুহ কেনেদৰে হ'ল, বীৰ লাচিত সেনাৰ মানুহ বুলি প্ৰমাণ কেনেদৰে হ'ল? নে বৰ্তমানৰ চৰকাৰখনে কেৱল মাত্ৰ বীৰ লাচিত সেনাৰ লক্ষ্য উদ্দেশ্যবিলাক মহাচিহ্ন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মকাৰ্য কৰিছে নেকি? এই কথা বতৰাবিলাক কিন্তু ভাবিবলগীয়া আৰু চিন্তনীয় বিষয়। গণতান্ত্ৰিক দেশ এখনত এনেকুৱা ধৰণৰ যে কৰ্মকাণ্ড সংঘটিত হ'ব পাৰে, সেয়া সঁচাকৈয়ে আমি লজ্জিত অনুভৱ কৰিছোঁ। আৰু কথাটো হ'ল, যি 15-20 হাজাৰ টকা ডিমাণ্ড কৰাৰ কথা যে ওলাইছে, আমি যিমান দূৰ জানো, এতিয়া চাওক, এই কথা বতৰাবিলাক সম্পূৰ্ণৰূপে ভুৱা। যিবিলাক কথা বতৰা ওলাইছে আপোনালোকে চাব, আপোনালোকে দেখিব, সময় সমাগত। আপোনালোকে সময়লৈ কেৱল মাত্ৰ অপেক্ষা কৰক। বীৰ লাচিত সেনা অসমে এনেকুৱা ধৰণৰ কোনো কৰ্মকাৰ্যৰ লগত লিপ্ত নাই, যদিও আছে তেওঁলোকক শাস্তি প্ৰদান কৰক। যিসকল লোক এনেকুৱা ধৰণৰ কৰ্মকাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকক শাস্তি প্ৰদান কৰক। তাত বীৰ লাচিত সেনাই শাস্তি প্ৰদান কৰিব নালাগে বুলি কোৱা নাই, কিন্তু বীৰ লাচিত সেনা নামৰ সত্তাটোক যে ধ্বংস কৰাৰ যি তেওঁলোকে মনোনিৱেশ কৰিছে, বীৰ লাচিত সেনা নামৰ সংগঠনটোক তেওঁলোকে নিষিদ্ধ কৰাৰ এটা কুচক্ৰান্ত চলাই আছে, বা বীৰ লাচিত সেনাৰ যিসকল লিডাৰ আছে, যিসকল নেতা আছে, সেই নেতাসকলক তেওঁলোকে যেনেদৰে চুৰ ডকাইতক গতিয়াই লৈ যোৱাৰ দৰে যেনেধৰণে গতিয়াই লৈ গৈছে, গণতান্ত্ৰিক দেশ এখনত এনেকুৱা ধৰণৰ কৰ্মকাৰ্য সঁচাকৈ শোভা নাপায় আৰু নাপায়। এইটো কিন্তু চিধা আৰু স্পষ্ট কথা। এতিয়া এই ভিডিঅ'টো যে মই বনাইছোঁ, এই ভিডিঅ'টো বনোৱাৰ কাৰণে হয়তো মোক পুলিচ প্ৰশাসনে ফোন কৰিব, অলৰেডি ফোন কৰিছে বা এতিয়া ফোন কৰিব যে ভিডিঅ' ডিলিট কৰ, তামুক ডিলিট কৰ। হয়তো মোক অলপ দেৰি পিছত হয়তো থানালৈ লৈও যাব পাৰে, আটক কৰিব পাৰে, গ্ৰেপ্তাৰ কৰিব পাৰে। ডাঙৰ কথা নহয়, কিন্তু সত্যটো সদায় সত্য কথা, কাৰণ সত্যক কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি। বৰ্তমান সময়ত এইটো একদম খোলা কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক স্পষ্টীকৰণ আপোনালোকে নিশ্চয় নিউজবিলাকত বাইটসমূহ চাইছে, তাৰ পৰা ইনডাইৰেক্টলি এটা কথাই লজিক আপোনালোকে চাব পাৰে। ইনডাইৰেক্টলি এটা কথাই বুজাই আছে যে বিকাশ অসমে অলপ দিনৰ আগত নীলোৎপল চলিহাৰ ইউটিউব চেনেলত এটা তেওঁলোক সাক্ষাৎকাৰ হৈছিল, আৰু তাতে কিছুমান তেখেতৰ অশ্লীল শব্দ তেখেতে প্ৰয়োগ কৰিছিল। সেই শব্দকেইটাই মুখ্যমন্ত্ৰীৰ কাণত সঁচাকৈ মানে বেলেগ ধৰণে বাজি আছে, তেওঁৰ ইগত লাগিছে। আৰু সেইটো কাৰণে বিভিন্ন ধৰণৰ ইছ্যু লগাই, বিভিন্ন ধৰণৰ সুবিধা লৈ তেওঁলোকে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বীৰ লাচিত সেনা নামৰ সত্তাটোক শেষ কৰিব বিচাৰিছে। গতিকে এইবিলাক আচলতে গ্ৰহণযোগ্য কথা নহয়। আৰু বিশেষকৈ এখন গণতান্ত্ৰিক দেশত অসাংবিধানিক আৰু অগণতান্ত্ৰিক কাম কাজৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। মই জানো এই ভিডিঅ'টো দিয়াৰ লগে লগে মোলৈ ফোন আহিব পুলিচ প্ৰশাসনৰ পৰা, হয়তো মোক গ্ৰেপ্তাৰ কৰিব বা আটক কৰিব, কিন্তু সঁচাটো সদায় সঁচা আৰু সত্য সদায় জয়। গতিকে এটা কথাই ক'ব বিচাৰিম, নিৰ্দোষীসকলক, যিসকল দোষী তেওঁলোকক যদি তেওঁলোকে দোষী বুলি প্ৰমাণিত হৈছে তেতিয়াহ'লে তেওঁলোকক শাস্তি দিয়ক, আমাৰ তাত ক'ব লগা একো নাই। কিন্তু যিসকল নিৰ্দোষী মানুহ, সেই নিৰ্দোষী মানুহসকলক চুৰ ডকাইতৰ দৰে গতিয়াই যেনেদৰে অসাংবিধানিকভাৱে লৈ যোৱা হৈছে, এই কথা বতৰাবিলাক কিন্তু ধিক্কাৰ জনাবলগীয়া কথা। গতিকে আমি ইয়াৰ পৰা স্পষ্টভাৱে এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ মুখ্য সচিব ৰন্তুপানী ফুকন ডাঙৰীয়াকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ বা বিভিন্ন ধৰণৰ আমাৰ লখিমপুৰ জিলাৰ
শিমলুগুৰি আঞ্চলিক সমিতিৰ মুখ্য সচিবকে আদি কৰি সকলোবিলাকক যেনেদৰে আটক কৰিছে নাইবা গ্ৰেপ্তাৰ কৰা ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে সকলোকে মুকলি আকাশৰ তললৈ পঠাবৰ কাৰণে আমি আহ্বান জনাইছোঁ পুলিচ প্ৰশাসনক এটা কথা দাবী উত্থাপন কৰিছোঁ যে আমাৰ যিসকল বীৰ লাচিত সেনা অসমৰ সৈনিক আছে সেই সকলোকে আপোনালোকে সকলোবিলাক আচলতে পৰীক্ষা নিৰীক্ষা কৰি যদি কোনোবা দোষী তেতিয়াহ'লে শাস্তি প্ৰদান কৰক তাত আমাৰ ক'ব লগা নাই কিন্তু যিসকল নিৰ্দোষী সেইসকল লোকক অতি শীঘ্ৰে উলিয়াই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু বিশেষকৈ ৰন্তুপানী ফুকন ডাঙৰীয়া আমাৰ সকলোৰে মুখ্য সচিব তেখেতক আচলতে কালি যেনেদৰে প্ৰেছ মিট চলি থকাৰ অৱস্থাত তেওঁ এজন সাধাৰণ মানুহ তেখেত গোটেই অল আছামৰ ষ্টেট তেখেত এজন ছেক্ৰেটাৰী আৰু যিজন ব্যক্তিয়ে আচলতে প্ৰেছ মিট দি আছিলে সংবাদকৰ্মীসকলৰ সন্মুখৰ পৰা যেনেদৰে প্ৰেছ মিটৰ পৰা উঠাই তেখেতক গতিয়াই লৈ অহা হৈছে গাড়ীত গতিয়াই ভৰোৱা হৈছে এই কথা বতৰাবিলাকে সঁচাকৈ আমি দুখ অনুভৱ কৰিছোঁ আৰু আচলতে নিজকে এনেকুৱা অনুভৱ হৈছে যে আমি কিখন ৰাজ্যত আছোঁ কি দেশত আছোঁ যিখন দেশত গণতান্ত্ৰিক বুলি কোৱাহে হয় কেৱল মাত্ৰ ক'বৰ কাৰণেহে গণতান্ত্ৰিক দেশ কিন্তু ইনডাইৰেক্টলি আপুনি যদি একদম সঁচা কথা যদি মই কওঁ আপোনালোকে নিশ্চয় আপোনালোকে মন কৰিব আপোনালোকে সেই বিষয়বিলাক চাব যিবিলাক চাউথৰ ফিল্মবিলাক হিন্দী ফিল্মবিলাক যে আছে ন যিবিলাক ডাঙৰ ডাঙৰ মন্ত্ৰী MLA বিলাকে কিছুমান গুণ্ডা টাইপত কাম কৰে গুণ্ডামি কেইটামান মানে পালি পুহি ৰাখে গুণ্ডা হিচাপত তেওঁলোকক চলায় ঠিক তেনেদৰে অসমৰ মুখ্যমন্ত্ৰীজনে তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰা ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ বীৰ লাচিত সেনাৰ সকলো সৈনিকক যিসকল দোষী নহয় সেইসকল লোকক অতি শীঘ্ৰে আপোনালোকে মুকলি আকাশৰ তললৈ এৰি দিয়ক অন্যথা কিন্তু এক বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ এক বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদৰ মুখামুখি হ'বলৈ আপোনালোকে বাধ্য এইজন যোৱাকালি ধৰা পৰা এজন ব্যক্তি ইয়াৰ নাম বিশ্বজিৎ দলে বিজেপিৰ হয় এয়া একদম পুৰা প্ৰমাণসহ আছে বিজেপিৰ নেতা প্ৰমাণসহ আছে এজন বিশ্বজিৎ দলে যোৱাকালি ধৰা পৰিছে গতিকে আমাৰ অসমৰ সৈতে যোগাযোগ হৈছে কৈ আছোঁ বাৰু এইখিনিও আমাৰ সন্দেহ যে ইয়াতে বিজেপিৰ চক্ৰান্ত থাকিব পাৰে আমাৰ সংগঠন বীৰ লাচিত সেনাক মানে ডাউন কৰাৰ কাৰণে বা বীৰ লাচিত সেনাক ধ্বংস কৰাৰ কাৰণে বীৰ লাচিত সেনাক ধ্বংস কৰাৰ কাৰণে মানে চক্ৰান্ত কৰিব পাৰে বিজেপি চৰকাৰে কাৰণ তেওঁলোকৰ নিজৰ সদস্য আহি পেলাই যোৱাকালি ৰাতি ধনদাবীৰ কেছত ধৰা পৰিছে নিতু আহমেদ বুলি এজন আছে সেইজন আমাৰ লগত সম্পৰ্ক থকা ব্যক্তি আমি 5জন আপোনালোকৰ সদস্য 5জন কৈ আছোঁ নিতু আহমেদ বুলি যিজন আছে তেওঁৰ সম্পৰ্ক আছিলে তেওঁৰ ৰঙিয়াত ঘৰ তেওঁ আমাৰ কামৰূপ যিখন ৰুৰেল সমিতি হয় তাৰে তেওঁ মুখ্য সচিব আছিলে আজি প্ৰায় 4-5 মাহ আগতে তেখেতক বৰ্খাস্ত কৰা গৈছিল এনেধৰণৰ কাৰুকাৰ্যত জড়িত থকা প্ৰমাণ পাই পেলাই আমি তেওঁক বৰ্খাস্ত কৰিছোঁ কাগজ পাতি আপোনাক লাগে যদি আমি এইখিনি দি দিম বাৰু কোনো কথা নাই কিন্তু তেওঁক বৰ্খাস্ত কৰিছে গতিকে এই যিবিলাক এই লগো আদিবিলাক পোৱা গৈছে বা ৰচিদ পোৱা গৈছে এইবিলাক তেওঁৰ সেই মুখ্য সচিব থকাৰ কালত তেখেতৰ হাতত আছিলে গতিকে এইখিনি বস্তুকে অসমৰ চহী আছে 25খন ধন দাবী পত্ৰ সেইখিনিয়ে তাকে কৈছোঁ তেওঁ যেতিয়া আছিলে সেই সময়ত এতিয়া আপোনালোকে ধৰি লওক যদি পত্ৰখন পঢ়িছে তাত লিখা আছে যে আমি স্বৰ্গৰত এখন দুখীয়া জনসাধাৰণৰ কাৰণে এৰিব বিচাৰিছোঁ নিজাকে আমি প্ৰায় 5 লাখ মান টকা গোটাইছোঁ আমাৰ নিজৰ সংগঠন ল'ৰাৰ পৰা উঠাই আৰু তাৰ বাহিৰেও দুই এটা সহায় সহযোগিতা সংগঠন তেনেকৈ চলে আমি সহায় সহযোগিতা বিচাৰিছোঁ অপহৰণটো ভয়ংকৰ ক্ষেত্ৰত আমাৰ জড়িত নাই এয়া দেখুৱালোঁ আপোনাক বিজেপিৰ মানুহে জড়িত আছে বিজেপিৰ মানুহ বিশ্বজিৎ দলে যোৱাকালি ধৰিছে আপোনালোকে FIR নামটো দেখা পাব তেখেতৰ বিশ্বজিৎ দলে এইজনেই হয় আমাৰ সদস্য নহয় বা আমাৰ লগত কোনো ধৰণৰ যোগাযোগ 4জন তাৰ লগতো আমাৰ কোনো খালি এই নিতু আহমেদ বুলি কয় যে আমাৰ লগত আছিলে 4-5 মাহ আগতে তেখেতক ওলোৱা গৈছে সংবাদমেল দি থকা অৱস্থাত ৰন্তু পানী ফুকনক গ্ৰেপ্তাৰ কৰাটো অগণতান্ত্ৰিক অপহৰণত অভিযুক্ত এজনো বীৰ লাচিত সেনাৰ সদস্য নহয় আমি ষড়যন্ত্ৰৰ বলি হৈছোঁ শকুনি কোন ধৰিব পৰা নাই এই কথা জনাইছিল শৃংখল চলিহাই পুনৰবাৰ জনাব বিচাৰিছোঁ যে বীৰ লাচিত সেনাৰ পৰা অব্যাহতি দিয়া হৈছিল বিকাশ অসমক আৰু শৃংখল চলিহাই কৈছে যদি আমাৰ ল'ৰাই বেয়া কাম কৰিছে আৰু সেই গ্ৰেপ্তাৰ কৰক অতি এটা বেয়া পৰিৱেশত দিবলগীয়া হৈছে যিহেতু আমাৰ মুখ্যমন্ত্ৰী ৰন্তু পানী ফুকন গুৱাহাটী হোটেলত প্ৰেছ মিটটো অন্ততঃ কমপ্লিট কৰিব দিব লাগিছিলে প্ৰেছ মিট দি থকা অৱস্থাত যিদৰে ফেচিছ মনোভাৱেৰে অসম চৰকাৰ আৰু মহানগৰ পুলিচে অসম পুলিচে উঠাই লৈ গৈছে তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰৰ মূল্যবোধ যেতিয়ালৈকে কোনোবা চৰকাৰে বাৰ্তাই নাৰাখিব কোনোবা সংগঠনেও যদি বৰ্তাই নাৰাখে তাতো প্ৰব্লেম আছে এতিয়া কথাটো হৈছে হোৱাই ৰন্তু পানী ফুকনক কিয় টাৰ্গেট কৰা হৈছে এইটোক লৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ প্ৰশ্ন আছে বিজেপি চৰকাৰলৈ আমাৰ প্ৰশ্ন আছে অতি শীঘ্ৰে ৰন্তু পানী ফুকনক 24 ঘণ্টাৰ ভিতৰত লগতে উৎপল অসম ডাঙৰীয়াক আৰু আমাৰ তন্ময় চেতিয়া ডাঙৰীয়াক এই তিনিজনক অতি শীঘ্ৰে মুকলি কৰি দিয়ক নহ'লে কাইলৈ পৰা গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু সমগ্ৰ অসমত হ'ব আৰু এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে হ'ব এতিয়া আমাৰ চৰকাৰে মুকলি প্ৰশ্নতে ৰন্তু পানী ফুকনক উৎপল দত্ত ডাঙৰীয়াক আৰু তন্ময় চেতিয়াক কিয় এৰেষ্ট কৰা হ'ল এটা প্ৰেছ মিটত অংশ লৈ থাকোঁতে কিয় এৰেষ্ট কৰা হ'ল আৰু প্ৰেছ মিটটো বৰ্তমান সময়ত অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শাৰীত নপৰে নেকি তাক লৈ আমাৰ প্ৰশ্ন আছে ইয়াৰ ফেচিছ চৰকাৰ চলিছে আৰু ফেচিছ চৰকাৰৰ বিৰুদ্ধে যি গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ চলি থাকিব আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যিহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে
গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্টকৈ জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম আৰু এতিয়া কথা হৈছে যিকেইজন ল'ৰাক কালি ধন দাবী গোচৰত এৰেষ্ট কৰিছে সেই ল'ৰাকেইজন যিহেতু মোৰ স্বাস্থ্য খুব অৱনতি মোৰ কালি অপাৰেশ্যনৰ পৰা মই আহি ঘৰ পাইছোঁহি কিন্তু এই বিষয়টো আমি উত্থাপন কৰিছোঁ যে কিছুমান তাত বেলেগ দলৰ ল'ৰা থাকিব পাৰে বেলেগ সংগঠনৰ ল'ৰা থাকিব পাৰে এই কথাখিনি কোৱাৰ কাৰণে ৰন্ধুপানী কোনো এৰেষ্ট কৰা হৈছে এই কথাটো হৈছে যদি কোনোবা ৰাজনৈতিক দলৰ মানুহ আছে বিজেপিৰ মানুহ আছে যদি কোনোবা বীৰ লাচিত সেনাৰ মানুহ আছে সেই বিষয়ত তদন্ত হওক কিন্তু তদন্ত নোহোৱাকৈ এনেকুৱা ধৰণৰ ফেচিছ যিখিনি কাৰোবাৰ যেনে বীৰ লাচিত সেনাৰে ল'ৰা বীৰ লাচিত সেনাৰ ল'ৰা কৈ আছে কিন্তু এতিয়া প্ৰমাণ কৰক বীৰ লাচিত সেনাৰ ল'ৰা কোনকেইজন হয় তাত থকা কোনজন বীৰ লাচিত সেনাৰ ল'ৰা আপোনালোকে প্ৰমাণ কৰক আজি 20 জন ল'ৰা আমাৰ লগত ফটো উঠিছে মোৰ এইকেইদিন স্বাস্থ্য অৱনতি হৈ থাকোঁতে বহুতো ল'ৰা আহিছে তাক খবৰ কৰিছে প্ৰায়খিনি ল'ৰাই ফটো উঠিছে প্ৰায়খিনি শুভাকাংক্ষী